গাইজ ইন্টারেস্টিং ঘটনা আছে, এটা ধামাকা ভিডিও হৈ যাব। বৰ্তমান আনিলো দাণ্ডি নিমখ, অৰ্থাৎ দাণ্ডি নিমখ মানে আগৰ পাৰৰ মহাত্মা গান্ধী যেনেকৈ দাণ্ডি হেৰি কৰি পাইছে তেনেকৈ নহয়, দোকানৰ পৰা আনিছোঁ। এই দাণ্ডি নিমখ বৰ্তমান ঘৰত আঞ্জা বনোৱাৰ কাৰণে নিমখ নোহোৱা হৈছে, নিমখ আনিলোঁ ইমাৰ্জেঞ্চি। গাইজ আপোনালোকৰ এটা ধামাকা ভিডিঅ' দেখুৱাই আছোঁ, আপোনালোকক সহযোগ কৰিব। বহুত দিন ভিডিঅ' দিয়া নাই, আপোনালোকক ভোগালী বিহুৰ সম্পূৰ্ণ ভিডিঅ' দি থাকিম। আপোনালোকে সহযোগ কৰিব, আপোনালোকে মোক সহযোগ কৰিব, আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই যাম। আগলৈকে বলক গাইজ, কি দেখাই আছোঁ, কেনেকৈ দেখাম, সকলো আপোনালোকে চাই থাকিব। ঘটনা, মোৰ ঘৰত বৰ্তমান সান্দা খুটি আছে। সান্দা কথা আপোনালোকক দেখুৱাম। গাইজ মোৰ লগত আছে এইটো চাউল কি জানে গাইজ, এইটো চাউল হোৱা চাউল। এইটো চাউলক এনেকৈ ধুই লৈছিল, ধুই মেলি তৈয়াৰ লৈছিল। সকলোৱে জানে আমাৰ অসমীয়া মানুহৰ প্ৰত্যেকৰে ঘৰত এই বস্তুটো থাকেই, অৰ্থাৎ এই সান্দহটো এই উহা চাউলটো থাকে। উহা চাউলটো এনেকৈ প্ৰত্যেকগিৰি অসমীয়াই এই ভোগালীৰ টাইমত সান্দা গোটে। আমাৰ ঘৰতো ব্যতিক্ৰম নহয়, আমাৰ ঘৰতো সেই একে কামেই কৰি আছে। কিন্তু এটা ব্যতিক্ৰম আমাৰ ঘৰত আছে, জানে নাই, সান্দহ খুন্দে চলো। কিন্তু আমাৰ ঘৰৰ মানুহবিলাক আপডেট হ'ল নেকি নাজানো, না কি কিবা পইচাই নহ'ল নাজানো। আহি পেলাই কেয়াৰ আহি গৈছে গাইজ, চাই ল'ব পাৰে। যাওক, সান্দহ হ'ব, কিন্তু সান্দহ খাই মজা লাগে। ভোগালী এটা ধুনীয়া আইটেম হয় সান্দহ। কোনে কোনে সান্দহ ভাল পায় কমেণ্টত জনাব, তোমাৰ কমেণ্ট বক্সত। বৰ্তমান মোৰ লগত আছে সান্দহ খুন্দা আমাৰ কাষৰে এগৰাকী বৌ। কেনা লাগে এইকেইদিন, কেনা লাগিব? গৰম লাগে না? এইটো কি কাৰণে কৰে গম পোৱা নাপাওঁ। ঠাণ্ডা দিনত মানুহ লাগে, সেইকাৰণে এইটো কাম কৰিব দে। সঁচাকে গাঁৱলীয়া মানুহবোৰে এইটো কাম কৰে, একমাত্ৰ কাৰণ যাতে ঠাণ্ডা হৈ থাকে না মানুহবোৰ, ঠাণ্ডাৰ অলপ গৰম কৰাৰ কাৰণে এই কামটো কৰে। খুন্দি ভাগৰ লাগি যায়, এইটো গাৰ ঘাম বাহিৰ হৈ যায়, অৰ্থাৎ এই কামটো কৰে। আপোনালোককো সান্দহৰ সোৱাদ দেখাই আছোঁ, সান্দহ কেনেকৈ খায়। সান্দহ এনেকুৱা এটা বস্তু, গাখীৰ দি নহ'লেও গৰম পানী দি হ'লেও খাব পাৰি। আপোনালোকক দেখাই আছোঁ সান্দহ খাই একদম ভাল লাগে। আগবলক একেলগে আমি সান্দহ। সঁচাকৈ গাঁৱলীয়া মানুহবোৰে এইটো কাম কৰে, একমাত্ৰ কাৰণ যাতে ঠাণ্ডা হৈ থাকে না মানুহবোৰ, ঠাণ্ডাৰ অলপ গৰম কৰাৰ কাৰণে এই কামটো কৰে। খুন্দি ভাগৰ লাগি যায়, এইটো গাৰ ঘাম বাহিৰ হৈ যায়, অৰ্থাৎ এই কামটো কৰে। আপোনালোককো সান্দহৰ সোৱাদ দেখাই আছোঁ, সান্দহ কেনেকৈ খায়। সান্দহ এনেকুৱা এটা বস্তু, গাখীৰ দি নহ'লেও গৰম পানী দি হ'লেও খাব পাৰি। আপোনালোকক দেখাই আছোঁ সান্দহ খাই একদম ভাল লাগে। আগবলক একেলগে আমি সান্দহ। এই হ'ল আমাৰ ঘৰৰ মাৰ খুন্দা গুড়া সান্দা, এই বৰ্তমান মই খাম। তাৰ কাৰণে এনেকুৱা ধৰণৰ এটা বাতি ল'বও পাৰে। তাৰ কাৰণে এনেকুৱা ধৰণৰ এটা বাতি ল'ব বোলে, ষ্টীলৰ বাতি ল'ব পাৰে। মই এইটো বাতি লৈ ল'লোঁ, এইটো কাঁহৰ বাতি হয়। এনেকৈ বাতিটোত 1 চামুচ 2 চামুচ 3 চামুচ দিলোঁ। 4 চামুচে মোৰ কাৰণে যথেষ্ট। তাৰ কাৰণে চেনিৰ মাত্ৰাটো বেছি ভাল লাগে, আৰু এই গুড়া সান্দাটো মানুহৰ কফ চফো ভাল কৰিব পাৰে, ভাল লাগে খাই। মই গুড়া সান্দা খোৱা ষ্টাইলটো তাৰে ওপৰত মিঠাই দিছোঁ, তাৰপিছত গৰম পানী দিলোঁ। আপোনালোকে কেনেকৈ খাই নাজানো, আপোনালোকৰ কথা। মই এনেকৈ খাওঁ গুড়া সান্দা। চেনি দিছোঁ, গুড় দিছোঁ, তাৰে ওপৰত অলপ গাখীৰ দিম, তাৰপিছত ধুনীয়াকৈ লাৰি দিম, তাৰপিছত তৈয়াৰ হৈ যাব মোৰ গুড়া সান্দাৰ বাতি, আৰু বঢ়িয়াকৈ খাম। 3 চামুচ 4 চামুচে মোৰ যথেষ্ট গুড়া সান্দা। ৰেডি মোৰ বৰ্তমান গুড়া সান্দা, এনেকৈ এতিয়া বৰ্তমান খাম। যোনে এই গুড়া সান্দা খাই ভাল পায় সিহঁতসকলেতো মোৰ ছাবস্ক্ৰাইব কৰিবই। যে আগলৈকে খাব সিহঁতবোৰে ছাবস্ক্ৰাইব কৰিব, চেনেলটোক লাইক কৰিব আৰু মৰম দিব। আপোনাৰ কাৰণে সদায় ভিডিঅ' বনাই যাম। বাই বাই।